সঁচা প্ৰেম ভাগ্যত নাথাকিবও পাৰে, কিন্তু ধোকা খোৱাটো ভাগ্যত যে লিখা থাকে সেইটো গেৰাণ্টি। মই সদায় তোমাৰ হ'ব বিচাৰোঁ, কিন্তু ভগৱানে জানো আমাক এই পথে আগবাঢ়িবলৈ দিব। তথাপিতো মই ভাবোঁ, যদি ধুমুহা আহে হাতে হাত ধৰিম, যদি বৰষুণ আহে একেলগে তিতিম, আৰু যদি দুখ আহে একেলগে কান্দিম। কিছুমান মানুহে তোমাক সিমানখিনিয়ে ভাল পাব যিমানখিনিয়ে তেওঁ তোমাক ব্যৱহাৰ কৰিব পাৰিব। প্ৰথম দিনটোৰ দৰে গুৰুত্বখিনি যদি গোটেই জীৱন থাকিলে হয়, তেতিয়াহ'লে কোনো সম্পৰ্কৰ বিচ্ছেদ নহ'লে হয়। আঁতৰি যোৱা অতীতৰ মানুহজনৰ কথা ভাবি নিজৰ মনটোক কিয় কষ্ট দিছে? বৰ্তমানত থকা মানুহজনৰ লগত সুখী হ'বলৈ শিককচোন, ভৱিষ্যতত সুন্দৰ হ'ব। নাজানো তোমাক কিমান ভাল পাওঁ, হয়তো প্ৰকাশও কৰিব নোৱাৰোঁ, মাথো জানি থোৱা মোৰ জীৱনৰ শেষটো উশাহৰ লৈকে কেৱল তোমাকে বিচাৰোঁ।